বিয়া ব্লগ পাৰ্ট 3 আজি বিয়া হয় আৰু মই এয়া বলিয়া বিস্তাৰ বান্ধি একদম বিয়া বন পাই গ'লোহি। তাৰপিছত যোৱাৰ লগে লগে মোৰ দাদা জেঠা এয়া শ্ৰাদ্ধত বহিছে, এটা এটাকৈ নিয়মবোৰ আৰম্ভ হৈছেহি। তাৰপিছত মোৰ মা জেঠি বা সকলোৱে পানী তুলিবলৈ বশিষ্ঠ গ'ল। বশিষ্ঠৰ পৰা অহাৰ পিছত এয়া মোৰ দাদাই অলপমান ফটোৰ প'জ মাৰি আছে। তাৰপিছত মই এইবোৰ টিকৰিবোৰৰ লগত খেলি আছোঁ আৰু কি মোৰ ফেভৰেট কাম। তাৰপিছত এয়া দেউতা আৰু মই আৰু সকলোৱে দাদাক মাহ হালধি লগাই উঠাৰ পিছত সকলোৱে এয়া বশিষ্ঠৰ পৰা যে পানী তুলিবলৈ গৈছিল সেই পানীৰে গা ধুৱালে। ধুই উঠাৰ পিছত এয়া গধূলি টাইম হ'লেহি, পূৰা চব আহি গৈছে মোৰ ওচৰত। মোৰ ভণ্টি আহিল, তাইক বোলে ৰেডি কৰি দিব লাগে। লাষ্টত ময়ে লেট হওঁ বাৰু, চবতছে লেট ময়ে হ'লোঁ। তাৰপিছত মোৰ বৌ আহিল, বৌক অলপমান মেকআপ কৰি দিলোঁ। বাকী এয়া মোৰ দিনৰ লুকটো আজি চাওক। বাকী নেক্সট ব্লগত দেখা পাম, বাই বাই।